কবিতাৰ শিৰোনাম সময় পাৰ হৈ গ'ল। কথা বাবুল হাজৰিকা, পাঠ ৰিম্পী বৰা। উদাসীন মনৰ অফুৰন্ত মৰম লৈ ৰৈ আছিলোঁ মাথো তোমাৰ বাবে, কিন্তু সেয়া আজি সম্ভৱ নহ'ল। কাৰণ কম বুলি ভাবি থকা মনৰ গুপুতে ৰখা সেই কথাবোৰ ক'বলৈ আজি যেন সময় পাৰ হৈ গ'ল। সপোন লগা কল্পনাৰ কাৰেং ঘৰটো উটি গ'ল প্ৰবল জলস্ৰোতত। উফন্দি উঠা মোৰ যৌৱনৰ উত্তেজনাত নিতাল মাৰিলে অলেখ সপোনে। তোমাৰ জীৱন লগৰী হোৱাৰ ভাৱনাবোৰ মোৰ বাবে মাথো ভ্ৰম আছিল। নতুনকৈ ওলোৱা কুঁহিপাতৰ দৰে মনটো সৰা পাতৰ দৰে নিথৰ হ'ল। কলিজাত প্ৰবাহিত হোৱা তেজৰ শিৰাবোৰ নিমিষতে স্তব্ধ হৈ গোট মাৰিলে। আপোন বুলি কাষ চাপি যোৱা সঁচা মৰমবোৰ অনিচ্ছাকৃতভাৱে দূৰত্ব বাঢ়ি গ'ল। গোলাপ ফুলৰ দৰে ফুলি থকা ফুলপাহ মদাৰ ফুলৰ দৰেই এলাগী হ'ল। লহপহকৈ বাঢ়ি অহা তৃষ্ণাটোৰ পুলিটি প্ৰখৰ ৰ'দৰ তাপত শুকাই গ'ল। যেনেকৈ ৰাতিৰ এন্ধাৰে দিয়ে নতুন প্ৰভাতৰ সূচনা, তেনেকৈয়ে বিলীন হৈছোঁ নিজৰেই মাজত। অপেক্ষা কৰিছোঁ মাথো নিৰ্দিষ্ট সময়লৈ, কাৰণ এতিয়া যে সময় পাৰ হৈ গ'ল।